নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেলটোলৈ। আজি মই কেইবাটাও বিভাগত ওলোৱা চাকৰি খবৰ লৈ আহিছোঁ, যাৰ অনলাইন আবেদন প্ৰক্ৰিয়া অলৰেডি ষ্টাৰ্ট হৈ গৈছে। চ' আহকচোন চাওঁ কিনো পোষ্ট ওলাইছে। কিন্তু তাৰ আগতে আপোনালোকে যদি মোৰ চেনেলটোত প্ৰথমবাৰ ভিজিট কৰিছে, ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ চাকৰি খবৰ সকলোতকৈ আগতে পাবৰ কাৰণে। চ' আজি প্ৰথমটো চাকৰি ওলাইছে ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন মানে UPSC ফালৰ পৰা। নেম অফ দ্য এক্সাম হৈছে ইণ্ডিয়ান চিভিল ছাৰ্ভিচ। ইয়াতে টোটেল পোষ্ট 1105টা পোষ্ট ওলাইছে। ইয়াতে যদি আমি এজ লিমিট চাওঁ 21 বছৰৰ পৰা 32 বছৰ বিচৰা হৈছে, লগতে এজ ৰিলেক্সেশ্যনো পাব আপোনালোকে কেটেগৰী ৱাইজ। ইয়াতে যদি আমি এডুকেশ্যন কোৱালিফিকেশ্যন চাওঁ মিনিমাম গ্ৰেজুৱেশ্যন বিচৰা হৈছে। ইয়াতে এপ্লিকেশ্যন ফিজ 100 ৰুপিজ লোৱা হ'ব। এইটো অনলি ফৰ জেনেৰেল OBC MOBC সকলৰ কাৰণে। যিসকল SC ST PWBD ফিমেল কেণ্ডিডেট তেওঁলোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। অফিচিয়েল এডভাৰটাইজমেণ্টখনত চেলাৰী কথা মেনশ্যন কৰা নাই, চ' এইটো পাৰ্ট মই স্কিপ কৰিছোঁ। আপোনালোকে যদি চিভিল ছাৰ্ভিচৰ এক্সামটো দিম বুলি ভাবিছে তেতিয়াহ'লে ইয়াৰ লাষ্ট ডেট 21 ফেব্ৰুৱাৰী 2023। ছেকেণ্ড চাকৰিটোৰ ফালে আগবাঢ়িছোঁ, যিটো ওলাইছে আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন মানে APSC ফালৰ পৰা। নেম অফ দ্য এক্সামিনেশ্যন হৈছে কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন। টোটেল পোষ্ট ওলাইছে 913টা। আৰু ইয়াতে যদি আমি এজ লিমিটৰ কথা কওঁ 21 বছৰৰ পৰা 38 বছৰ বিচৰা হৈছে, লগতে এজ ৰিলেক্সেশ্যনো পাব কেটেগৰী ৱাইজ। ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে মিনিমাম গ্ৰেজুৱেশ্যন পাছ। আৰু ইয়াতে যদি আমি অনলাইন আবেদন ফিজৰ কথা চাওঁ 297.20 ৰুপিজ লোৱা হ'ব। এইটো অনলি জেনেৰেল OBCৰ কাৰণে। যিসকল SC ST ফিমেল কেণ্ডিডেট তেওঁলোকৰ কাৰণে অলপ ফিজটো বেলেগ ধৰণৰ হয়। ইয়াতে যদি আমি চেলাৰী কথা কওঁ 30,000ৰ পৰা ষ্টাৰ্ট কৰি 1,10,000লৈকে দিয়া হ'ব। আৰু ইয়াৰ যিটো লাষ্ট অনলাইন আবেদনৰ ডেট 10 ফেব্ৰুৱাৰী 2023। আপোনালোকে যদি এক্সামটো দিম বুলি ভাবিছে তেতিয়াহ'লে যিমান পাৰে সোনকালে আবেদনটো কৰি দিব। আজি 3 নম্বৰ চাকৰিটো ওলাইছে দি ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন আছামৰ ফালৰ পৰা। নেম অফ দ্য পোষ্ট হৈছে গ্ৰেড 3 এণ্ড গ্ৰেড 4। ইয়াত যিটো গ্ৰেড 3 পোষ্ট ইয়াতে দুটা ভাগত ভগোৱা আছে, টেকনিকেল এণ্ড নন টেকনিকেল। ইয়াতে টোটেল পোষ্টৰ কথা যদি কওঁ 2008টা পোষ্ট ওলাইছে। আৰু যদি আমি ইয়াত এজ লিমিটৰ কথা কওঁ 18ৰ পৰা 40 ইয়াৰ্ছলৈ সকলোৱে আবেদন কৰিব পাৰিব, লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনো পাব কেটেগৰী ৱাইজ। ইয়াতে যদি আমি এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা চাওঁ 10 পাছ 12 পাছ গ্ৰেজুৱেট ITI পাছ এণ্ড কম্পিউটাৰ ডিপ্ল'মা থকা সকলোৱে আবেদন কৰিব পাৰিব। ইয়াতে পোষ্ট ৱাইজ বেলেগ বেলেগ কোৱালিফিকেশ্যন বিচৰা হৈছে। আপোনালোকে যদি ফুল ডিটেইলছ জানিব বিচাৰে কোনটো পোষ্টৰ কাৰণে কি কোৱালিফিকেশ্যন বিচৰা হৈছে, তাৰ কাৰণে আপোনালোকে অফিচিয়েল এডভাৰটাইজমেণ্টখন এবাৰ চাই ল'ব ভালদৰে, যিখনৰ লিংক মোৰ ভিডিঅ' ডেছক্ৰিপশ্যন বক্সতে চেক কৰিলে আপোনালোকে পাই যাব। আপোনালোকে এই পোষ্টবিলাকত এপ্লাই কৰিবৰ কাৰণে কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে। ইয়াতে যদি আমি চেলাৰীৰ কথা কওঁ 14,000 পৰা 60,500 টকাকৈ দিয়া হ'ব, লগতে গ্ৰেড পে' কৰিব 6,800 ৰুপিজ। কিন্তু এই চেলাৰীটো পোষ্ট ৱাইজ অলপ বেলেগ বেলেগ হ'ব, সেইখিনি আপোনালোকে এডভাৰটাইজমেণ্টখন পঢ়িলে আপোনালোকে পাই যাব। ইয়াৰ যিটো লাষ্ট আবেদনৰ তাৰিখ 22 ফেব্ৰুৱাৰী 2023। চ' আপোনালোকে যদি ইণ্টাৰেষ্টেড এপ্লাই কৰা তেতিয়াহ'লে মোৰ ভিডিঅ' ডেছক্ৰিপশ্যন বক্সতে লিংক পাই যাব, তাতে গৈ এপ্লাই কৰি দিব পাৰিব। যি শেষৰটো চাকৰি ওলাইছে ষ্টাফ চিলেকশ্যন কমিশ্যনৰ ফালৰ পৰা, য'ত মাল্টিটাস্কিং এণ্ড হাৱালদাৰৰ কাৰণে পোষ্ট ওলাইছে। ইয়াতে টোটেল পোষ্ট ওলাইছে 11,409টা, যিটো লাষ্ট ইয়েৰতকৈ বহুত বেছি পোষ্ট ওলাইছে এইবাৰ। ইয়াতে যদি আমি এজ লিমিট চাওঁ 18 বছৰৰ পৰা 27 বছৰ বিচৰা হৈছে, লগতে এজ ৰিলেক্সেশ্যনো পাব আপোনালোকে কেটেগৰী ৱাইজ। এতিয়া যদি আমি মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন চাওঁ অনলি 10 পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে আবেদন মাচুল অনলি 100 ৰুপিজ বিচৰা হৈছে। ইয়াতে যদি আমি চেলাৰীৰ কথা কওঁ 18,000ৰ পৰা 56,900লৈকে দিয়া হ'ব, লগতে গ্ৰেড পে' কৰিব 6,800 ৰুপিজ। ইয়াৰ যদি আপোনালোকে ফুল ডিটেইলছ চাব বিচাৰে ইয়াৰো ভিডিঅ' মই অলৰেডি বনাই থৈছোঁ, যিটো লিংক মই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সতে দি দিম, আপোনালোকে তাতে গৈ চেক আউট কৰি ল'ব। গোটেই অল ডিটেইলছ দিয়া হৈছে, ইয়াত কেনেকুৱা ধৰণৰ পোষ্ট ওলাইছে, কেনেকুৱা ধৰণৰ এক্সাম প্ৰচেছটো হ'ব, চিলেবাছ কি হ'ব, তো সকলোখিনি মই এক্সপ্লেইন কৰি কোৱা আছে ভিডিঅ'টোত। চ' আপোনালোকে গৈ এবাৰ চেক আউট কৰি ল'ব। ইয়াৰ যিটো লাষ্ট আবেদনৰ তাৰিখ হৈছে 17 ফেব্ৰুৱাৰী 2023। চ' বন্ধু বান্ধৱীসকল ইমানখিনি আছিল আজিৰ ভিডিঅ'টোত। ধন্যবাদ।